হাই ফ্ৰেণ্ড ৱেলকাম বেক টু ব্লগছ। আজি মোৰ ভাল লাগিছে, আজি মোৰ বাৰ্থডে, সেইটো কাৰণে আজি মই ফুলপুৰি ৰুম আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আজি মোৰ বাৰ্থডে কাৰণে বহুত মানুহ আহিব, আপোনালোকক দেখুৱাম, আপোনাৰ মানুহবিলাকক দেখুৱাম আৰু কেক কেইটা দেখুৱাম, আপোনালোকে চাব আৰু ভাল লাগিব। আজি মোৰ দিনটো মজা লাগিব। চাওক, এয়া মই ফুলপুৰি ৰুম, আপোনালোকে চাওক, চাই থাকক অকল। মোৰ বেছি ভইচ ওভাৰ একোৱেই নাই, চাই থাকক। এতিয়া মই লওঁ সোমোৱাম, মই সময় দিছো। তাৰপিছত মাটিটোকে ভাঙি যাব নালাগে, ভালকে লাহে লাহে সোমাই দিছো। তাৰপিছত মাটিখিনি মই চাইডে চাইডে লগাই দিছো। চাওক, এতিয়া মই মাটিখিনি চাইডে চাইডে লগাই দিছো। আপোনালোকে চাই থাকক ভিডিঅ'টো, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো যোনে প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰিব, তাৰপিছত কাষতে বেলেগ লিংকটো টিপি দিব। এই পুলিটোৰ নাম হয় মধুৰিআম পুলি। আপোনালোকে গমেই পাইছে চাগে। বাৰ্থডেটো মই সদায় পুলি ৰুওঁ দেই। হাই ফ্ৰেণ্ড, চাওক, এতিয়া মই ফুলত পানী দি আছো। চাওক, বহুতে দিছো নেকি, বেছি দি দিলো। মোৰ বাৰ্থডে যোনদিনা ভিডিঅ' দিম সেইদিনা নহয়, মানে মোৰ বাৰ্থডে 17 গ'ল, মানে মনডে 17 মোৰ বাৰ্থডে আছিলে। এতিয়া মই চাওঁ, এতিয়া মই বেলুন চাওক, বেলুন লগাম। মই ফুলা হ'ল, এতিয়া মই বেলুন লগাম। বেছিও বেলেগে ফুলা আছে, মই লগাই লগাই যাব লাগিব। কামো কৰিব লগা হৈছে ময়ো, বেছি নহয়। চাওক, মই কিবা টেপ এটা কয়, সেই টেপটো মই লৈ পেলাই এটা ষ্টিকাৰটো পেলাই মই ললো। চাওক, এতিয়া মই কেক কাটিম, দেখিছে চাগে। মই এতিয়া কেক কাটিবলৈ ললো। মোৰ দুটা কেক এবাৰ দেখিছে, মোৰ দুটা কেক আৰু এইটো এটা গাড়ী এখনৰ দুটা কেক আছে। বহুত মজা লাগিছিলে মোৰ সেইদিন চাই, বহুত ভাল লাগে। মোৰ যেতিয়া চবৰে বাৰ্থডে থাকে, যাৰ বাৰ্থডে থাকে, মানে মোৰ যেতিয়া বাৰ্থডে থাকে, মোৰ মনটো ভাল লাগে। আপোনাৰ কেনেকুৱা লাগে আপুনি ক'ব, মোৰ বেলেগ কমেণ্ট দি পেলাই। এনেকুৱা ভিডিঅ'ত আজিকালি কমেণ্ট নোহোৱা হৈ গৈছে। মোৰ যোনটো আছে, মোৰ সৰু ভাইটি হয়, মোতকে দেখাত ডাঙৰ, কিন্তু সৰু হয় মোতকে। চাওক, মই কেক কাটিম অকণ লাহেকে। চবে ফটো চেচন কৰি আছে। সি মানে মই কিবা এটা বস্তু লৈ যাব, ADR কেণ্ডেলডাল। মই কেণ্ডেলডাল মোৰ কেকত লগাই দিম, আপোনালোকে চাব। মই নলগাও, মানে মায়ে লগাই দিব। চবে ফটো মাৰি আছে, এতিয়া ফটোহে মাৰি আছে, কেক কাটিব পৰাই নাই। মই কাটিম আৰু চবক খুৱাম। কেক কাটিম। ভাইটিয়ে কৈছে প্ৰথম ইটো কাটা, আৰু বেলেগে কৈছে ইটো কাটা। মই প্ৰথমতে গাড়ীখনেই কাটি দিওঁ বুলি কৈছো। তাৰপিছত আপোনাৰ ইয়াৰ পিছত এটা ভিডিঅ' পাব। এই ভিডিঅ'টোত মই এটা গিফ্ট ডিষ্ট্ৰিবিউটিং কৰিম আপোনালোকৰ আগত। সেই ভিডিঅ'টো আপোনালোকে চাব, খুৱাম। চাই থাকক। এতিয়া আইতাই নাচি আছে। আইতাই পইচা দিছে মোকো গিফ্ট কাৰণে। অকল মই কৈছো অকল নহয়, দিয়ে দিছে। মই এইটো খং উঠে, বেয়া খং উঠে মোৰ সেইটো কাৰণে। এই কথাটোৰ কাৰণে মোৰ বহুত বেয়া খং উঠে। পকাতে ভাত চালো। চাওক, মই এতিয়া কেক কাটি আছো। চবে হেপী বাৰ্থডে বুলি কৈ আছে। যোন মোৰ প্ৰথমৰ ওচৰত আছে, তাকে মই খুৱাম প্ৰথম। পুৰা গালে চালে লগোৱা কৰি আছে। এনেকে ভিডিঅ'টো যাবগৈ। আপোনালোকে ভিডিঅ'টো চাই যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে, মই সেইতে ৰখাইছো। আপোনালোকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ চেনেল প্ৰথমবাৰ চালে তাহাঁতে ছাবস্ক্ৰাইব কৰিব। আমি ইমান সৰু না, আমি বহুত কষ্টকে বনাও ভিডিঅ'টো। আপোনালোকে ছাবস্ক্ৰাইব কিয় নকৰে? মই সেইটো কাৰণে আপোনালোকক মই বহুত বেয়া পাওঁ। ছাবস্ক্ৰাইব কিয় নকৰে? ছাবস্ক্ৰাইব কৰিব। মোৰ ভিউজ বহুত ডাউন চলি আছে, মাত্ৰ 122 হৈছে ছাবস্ক্ৰাইবাৰ্ছ। আপোনালোকে মোৰ ভিডিঅ'টোত বহুত বঢ়াই দিব লাগিব।